নমস্কাৰ বন্ধুসকল, মই সিদ্ধাৰ্থ শংকৰ কলিতা আৰু এটা নতুন ভিডিঅ' লৈ মই মোৰ চেনেল সিদ্ধাৰ্থ শংকৰ কলিতালৈ আপোনালোকক আদৰণি জনাইছোঁ। বন্ধুসকল, মই আছোঁ আজি লখিমপুৰত। এয়া লখিমপুৰৰ বিশিষ্ট গাহৰি খেতিয়ক মোৰ লগতে আছে ৰবীন্দ্ৰ গগৈ ডাঙৰীয়া। নমস্কাৰ। ৰবীন্দ্ৰ গগৈ ডাঙৰীয়াক সকলোৱে চিনি পায়, এজন প্ৰতিষ্ঠিত গাহৰি খেতিয়ক। অতি দুখেৰে এটা কথা আপোনালোকক জনাব খোজো যে তেখেতৰ এতিয়া ফাৰ্মখনত উপস্থিত আছো। ফাৰ্মখনত তেখেতৰ 100ৰ ওপৰ গাহৰি আছিল, প্ৰায় 150 মান আছিল নে? 156টা গাহৰি আছিল। আৰু সেই গাহৰি আছিল বুলি এইকাৰণে ক'ব লাগিব, এতিয়া এই ফাৰ্মখনত গাহৰি এটাও নাই। ASFৰ কবলত পৰি সম্পূৰ্ণৰূপে গাহৰি ইয়াত নাইকিয়া হৈ গ'ল। আৰু মই এইকেইদিনত মই প্ৰত্যেকটো ভিডিঅ'তে কৈ যাবলৈ চেষ্টা কৰোঁ যে আপোনালোকে অতি আচলতে বায়'চিকিউৰিটি মেইনটেইন কৰাৰ ক্ষেত্ৰত গুৰুত্ব দি থাকক। আপোনালোকে নহ'লে এই ৰবীন্দ্ৰ গগৈৰ দৰে এজন ফাৰ্মাৰ, যি আচলতে বায়'চিকিউৰিটি খুব সুন্দৰকৈ মেইনটেইন কৰি আহিছিলে, তেখেতৰ ফাৰ্মখনো উদং হৈ গ'ল। গতিকে চাওক, এগৰাকী ছিনচিয়াৰ ফাৰ্মাৰৰ ফাৰ্মো উদং হৈ গৈছে। এইটো অতি ডেঞ্জাৰাছ এটা ব্যাধি, গাহৰি ব্যাধি। গতিকে এবাৰ যদি আপোনাৰ ফাৰ্মত কেনেবাকৈ প্ৰৱেশ কৰে, তেতিয়াহ'লে আপোনাৰ ফাৰ্মখন বচাবলৈ অতি কষ্টকৰ হৈ উঠিব আৰু এইটো সম্ভৱপৰ নহ'বগৈও পাৰে আপোনাৰ গোটেই ফাৰ্মখন বচাই ৰখাটো। ৰবীন্দ্ৰ গগৈ গোটেই ফাৰ্মখন এতিয়া প্ৰায় উদং হৈ গ'ল। তেখেতে ইয়াৰে 100 মিটাৰমান আঁতৰত তেখেতে যিখিনি মৃত গাহৰি, সেই গাহৰিখিনি পতাৰ ব্যৱস্থা কৰিছে। তাত এখন তেওঁ চাইনবোৰ্ড লগাই ৰাখিছে, ডেঞ্জাৰাছ জোন বুলি। গতিকে সেইখিনি আপোনাক দেখুৱাম। মই প্ৰথম ৰবীন্দ্ৰ গগৈ ফাৰ্মখন আপোনালোকক অলপ দেখুৱাই লওঁ, আহক। এইখন ৰবীন্দ্ৰ গগৈ ফাৰ্ম। ইয়াত তেওঁ এইটো এটা ইয়াত কাষ্ট্ৰেট কৰে বা ইয়াত আচলতে ক্ৰছ দিয়াৰ ব্যৱস্থা কৰে। এনেকৈ ফ্ৰেম এটা তৈয়াৰ কৰি লৈছিলে, খুব সুন্দৰ ব্যৱস্থা তেওঁ ৰাখিছিলে। আচলতে ক্ৰছ দিয়াৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, সঠিকভাৱে ক্ৰছ লয়, তাৰ কাৰণে তেওঁ এইটো এনেকুৱা এটা ফ্ৰেম তৈয়াৰ কৰি লৈছিলে। তাই এইখন তেওঁ ফাৰ্ম, এই ফাৰ্মখন চাওক। ইয়াত বহুত গাহৰি আছিলে আৰু এই গাহৰি এতিয়া সকলো গাহৰিয়ে মৃত্যুমুখত পৰিল ASFৰ কবলত পৰি। আৰু গাহৰিবোৰ ইয়াৰ পৰা 100 মিটাৰমান আঁতৰত পুতি দিয়া হৈছে। এইফালেও এয়া ফাৰ্ম। তেখেতৰ ইয়াত 156টা গাহৰি আছিলে টোটেল। এতিয়া তেওঁ কি কৰিছে, ফাৰ্মখনত যিহেতু গাহৰিবোৰ উঠাই দিলে, তেওঁ লোকেল মুৰ্গী পোহাৰ ব্যৱস্থা কৰিছে কিছুদিনৰ বাবে। এই ফাৰ্মখন কটাৰাইজ কৰি দিয়া হ'ব। এতিয়া কৰি থকা হৈছে, তেওঁ স্প্ৰে কৰিছে ইয়াত বিভিন্ন ধৰণে। এতিয়া ইয়াত এয়া লোকেল মুৰ্গী সোমোৱাই থৈছে কিছুদিনৰ কাৰণে। গতিকে মই প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকক কৈ আহিছোঁ যে আচলতে আপোনালোকে বায়'চিকিউৰিটি মেইনটেইন কৰাত গুৰুত্ব দিয়ক। কোনো মানুহ যাতে অচিনাকি মানুহ আপোনালোকে ফাৰ্মখনত প্ৰৱেশ কৰিবলৈ নিদিয়ে, এই ব্যৱস্থাটো আপোনালোকে কৰাই ৰাখক। আপোনালোকে স্প্ৰে কৰাই ৰাখক। ফৰ্মেলিন আপোনালোকে যিকোনো প্ৰকাৰে সংগ্ৰহ কৰক। যদি আপোনালোকে ভিৰচিড বা ভিৰক্সাইড আপোনালোকে সংগ্ৰহ কৰিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে ফৰ্মেলিন সংগ্ৰহ কৰাৰ কথা চিন্তা কৰক। ফৰ্মেলিন সংগ্ৰহ নকৰিলে আৰু এই ASFৰ বীজাণু অন্যই কাটিব নোৱাৰে, পটাছ, ব্লিচিং পাউডাৰ আদিয়ে এই বীজাণুবোৰ কাটিব নোৱাৰে। গতিকে আপোনালোকে যিমান সোনকালে পাৰে ফৰ্মেলিন আপোনালোকে স্প্ৰে কৰাৰ ব্যৱস্থা কৰক। ফৰ্মেলিন মই কৈছোঁৱেই, 1 লিটাৰ পানীত যদি ভিতৰত স্প্ৰে কৰে 5ৰ পৰা 7 ml আপোনালোকে স্প্ৰে কৰিব। আৰু যদি বাহিৰত স্প্ৰে কৰে তেতিয়াহ'লে 10ৰ পৰা 15 ml কৈ পাৰ লিটাৰ আপোনালোকে বাহিৰত স্প্ৰে কৰিব। এতিয়া গগৈ ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। যথেষ্ট আচলতে আপোনাক এতিয়া কি বুলি সুধিম, এই কথাটো অকণমান কষ্ট হয়, যিহেতু আমিও এজন গাহৰি ফাৰ্মাৰ। গতিকে আপোনাৰ এনেধৰণে গোটেই ফাৰ্মখন আপোনাৰ উদং হৈ গ'ল। আপোনাৰ সপোনৰ ফাৰ্মখন, আপোনাৰ প্ৰায় ফাৰ্মৰ ষ্টাৰ্টিঙৰ পৰাই আমি ভিডিঅ'ৰ যোগেদি আপোনাৰ ফাৰ্মখন দেখি আছিলোঁ। আৰু যথেষ্ট আপুনি নেপালৰ পৰাও শেহতীয়াকৈ গাহৰি আনিছিলে। গোটেইখিনি আচলতে সপোন ভাঙি থানবান হৈ গ'ল। আপুনি কেনেধৰণে ক'ব, এতিয়া যিসকল গাহৰি ফাৰ্মাৰে নতুনকৈ ফাৰ্ম খুলিবলৈ আৰম্ভ কৰিছে, আপুনি কেনেধৰণে তেওঁলোকক উপদেশ দিব? এতিয়া নতুন যিসকল গাহৰি গাহৰি পালন কৰিছে, মই তেখেতলোকক এটি কথা অনুৰোধ জনাব বিচাৰিছোঁ। বিশেষকৈ গাহৰি দানা সৰবৰাহৰ ক্ষেত্ৰত তেখেতলোক সাৱধান হওক।
এনেকুৱা হয় বাকী মানুহখিনিৰ কাৰণে আমি বায়'চিকিউৰিটিটো কৰিব পাৰোঁ, বায়'চিকিউৰিটি মেইনটেইন কৰিব পাৰোঁ, কিন্তু আমি দানাটো বায়'চিকিউৰিটি মেইনটেইন কৰিব নোৱাৰোঁ। একেখন দোকানৰ পৰাই বিভিন্ন গ্ৰাহকে আপোনাৰ দানা আনিব পাৰে, গতিকে সেই দানা আনোতে দানাৰ লগতো যে বীজাণুটো আহি যাব পাৰে তাৰ মানে তাত অলপ সন্দেহ থাকে। সেইটো কাৰণে মই প্ৰথমতে নতুন পালকসকলক দানা অনাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই মুহূৰ্তত আচলতে ক'বলগীয়া আচলতে মোৰ বিশেষ একো নাই বুলি ভাবোঁ। কিন্তু তথাপিতো যিহেতু ময়ো এজন গাহৰি পালক আছিলোঁ, গতিকে গাহৰিয়ে মোৰ জীৱন আছিলে, কিন্তু এতিয়া সম্পূৰ্ণ ইয়াৰ মোৰ এখন ছবিও ওলোটা ছবি হৈছে। গতিকে মই বেলেগ দিশ নিজে চিন্তা কৰি চাবলগীয়া হৈছে। তাৰ মাজতো মই দুটামান কথা ক'ব বিচাৰোঁ। যিসকল গাহৰি পালক ASFত বৰ্তমান ক্ষতিগ্ৰস্ত হৈছে, তেখেতলোকে দুটা কথাৰ সন্মুখীন হয়। প্ৰথম কথা হ'ল, যদি তেখেতে ইয়াৰ পষ্টমৰ্টেম কৰায়, গাহৰি বেমাৰ হোৱাৰ পষ্টমৰ্টেম কৰায়, তেতিয়া আপোনাৰ ওচৰৰ পালকসকলৰ পৰা বহুত কটু কথা শুনিবলগীয়া হয় বা ওচৰৰ স্থানীয় লোকসকলৰ পৰা কটু কথা শুনিবলগীয়া হয়। সেইখিনি ক্ষেত্ৰত যাতে তেখেতলোকৰ কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকে ASF মুক্ত এখন অসম গঢ়াৰ ক্ষেত্ৰত সকলোৱে আগবাঢ়ি আহক, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু এটা কথা এইখিনিতে সোধোঁ যে গভৰ্ণমেণ্টৰ পৰা যি কম্পেনচেশ্যন পোৱাৰ কথা কৈছিলে, ধৰক এটা ডাঙৰ গাহৰিয়ে 15,000 কম্পেনচেশ্যন পোৱালিৰ ক্ষেত্ৰত আপুনি 2,500 ইত্যাদি এনেধৰণৰ গভৰ্ণমেণ্টে এটা ঘোষণা কৰিছিলে, আপুনি কিবা লাভ কৰিলে নেকি? এই পইচাটো মোৰ হাতলৈ বৰ্তমান এতিয়ালৈকে অহা নাই, অলপ সময় লাগিছে, কিন্তু মই তেখেতলোকে মোৰ একাউণ্ট নম্বৰ লৈ যোগাযোগ সম্পূৰ্ণ গুৱাহাটী ৰিচাৰ্চ চেণ্টাৰৰ পৰা যোগাযোগ কৰি আছে, আৰু এই খুব 10-15 দিনৰ ভিতৰতে মোৰ ক্ষতিগ্ৰস্ত টকাসমূহ মই পাম। এয়া চাওক, ডেঞ্জাৰ লিখি থোৱা হৈছে। ইয়াতে আচলতে গোটেই যিখিনি গাহৰি, ৰবীন্দ্ৰ গগৈ যিখিনি গাহৰি আছিলে, মৃত গাহৰিখিনি ASFত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা, গোটেই গাহৰিখিনি ইয়াতে পতা হৈছে। ইয়াত তেওঁ জেওৰাৰে এনেকৈ বেৰি থৈছে, এইফালে যাতে কোনো প্ৰৱেশ নকৰে তাৰ বাবে এই আচলতে চাইনবোৰ্ডখন মাৰি থোৱা হৈছে, ঠিক এনেকৈ ৰাখিছে। গতিকে আৰু ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া কৰাৰ মোৰ ইচ্ছা নাই। খুব দুখ লাগিছে ৰবীন্দ্ৰ গগৈ ফাৰ্মখন দেখাৰ পিছত। গতিকে আপোনালোকো সাৱধানে থাকক, বায়'চিকিউৰিটি মেইনটেইন কৰি ৰাখক, ফাৰ্মত কাকো প্ৰৱেশ কৰিবলৈ নিদিব। মই আকৌ কৈছোঁ, আপোনালোকে ফৰ্মেলিন, যিকোনো প্ৰকাৰে ফৰ্মেলিন যোগাৰ কৰক আৰু ফৰ্মেলিন স্প্ৰে' কৰি থকাৰ আপোনালোকে ব্যৱস্থা কৰক, যিহেতু ভিৰক্সাইড বা ভিৰচিড এভেইলেবল নহয়, গতিকে খুব কষ্ট হয় এইখিনি সংগ্ৰহ কৰিবলৈ। গতিকে ফৰ্মেলিনটো আপোনালোকে পাই যাব, ফৰ্মেলিন স্প্ৰে' কৰি ৰখাৰ ব্যৱস্থা কৰক। আজিলৈ আহোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।